বৰ্তমান উপস্থিত আছে দাৰ্জিলিঙত এটা পলালে আমি দাৰ্জিলিঙত আছোঁ হোটেলত খুব ধুনীয়া হোটেলৰ আচলতে পৰিৱেশটো ভালো তাৰপিছত আমি মানে কি হ'ল হোটেলত নিজে আমি বনাই পেলাই মানে খাম আৰু এয়া আমাৰ ৰান্ধনি লাগি আছে তোমাৰ আজি ৰান্ধনিৰ পালটো পৰিছে কেনেকুৱা ভাল লাগিছেনে এনেতো অনুভৱ কৰি আছো গোটেই দিনৰ পৰা ৰাতিলৈকে অনুভৱটো বৰ ধুনীয়া তুমি গাঁৱৰ কাৰিকৰী কামটো নকৰা কিয় মোৰ বিয়া কাম আহে নহয় আহে নেকি কেইটকাকে সৰু পৰা এটা আহে থাকে বাচন ধুবলৈ আহে কিন্তু মানে মোৰ কাৰিকৰ দেখি দেখি শিকি পেলাই বোলে আজি অকণমান মানে প্ৰেক্টিচটো কৰোঁ সেইবুলিহে এটা লাগিছোঁ আৰু এই বিয়া আপোনাৰ ৰাইজক চিকেন বনাই বোলো খুৱাওঁ চব ঠাণ্ডা আহিছে ঠাণ্ডা পাই কাপোৰ লৈ লৈ ভাত খাওঁ নেমু নানিলে কোনে ন হ'ব গুড মৰ্ণিং সুপ্ৰভাত আজি 5 তাৰিখ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ সকলোকে 5 ছেপ্টেম্বৰ আজি আৰু আমি দাৰ্জিলিঙত আছোঁ আপোনালোকক মই আগতে কৈছিলোঁ অলপ মানে কি ক'ম কালি কৈছিলোঁ তাৰপিছত আজি এতিয়া ৰাতিপুৱা আপোনাৰ 4টামান বাজিলে 4টামান বাজিলে আমি যাওঁ ছানৰাইজ চাবলৈ কাৰণে তাৰপিছত আৰু কি চাব পাওঁ আজিৰ দিনটোত চাওঁ তাকে আপোনালোককো দেখুৱাম চাই গৈ থাকিব আমি টাইগাৰ হিল পালোহি টাইগাৰ হিল ছানৰাইজ আজি বৰষুণ দিছে হয়তো হ'বনে নহয় ঠিক গম নাপাওঁ মানুহ চাওক पकड़ के ले जा रहे हो बुद्ध टेम्पल बुद्ध टेम्पल আমি আহি পাইছোঁ টি গাৰ্ডেন আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কি ধুনীয়া ভিউ কি বস্তু এই অক্ষয় কুমাৰ বস্তু কেনেকে আচ্ছা ৰ'বা আকৌ উঠাব দিয়া ফটোখন ভালকে দিয়া ভৰিটো অকণমান বেহিকে দেখাকে হয় নমস্কাৰ আমি বৰ্তমান উপস্থিত আছোঁ আমি পাহাৰৰ ওচৰত আপুনি কি ক'ব ইয়াত আপোনাৰ অনুভৱটো কওকচোন বাৰু কেনেকুৱা ধৰণৰ ঠিকে আছে আপুনি এনেই ইণ্টাৰভিউ দিব নেকি বাৰু হয় নেকি ঠিক আছে বাৰু ভাল লাগিল আপুনি পাৰিছে বাৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ কি টেম্পল হয়তো মনেষ্ট্ৰি আৰু
अभी दार्जिलिंग में आएंगे टॉय का ट्रेन, आप लोगों को दिखाऊंगी मैं। इसको सुमू बोलते हैं और इसको सुमू का शायद दादा या कुछ भी बोलते আমি এতিয়া বৰ্তমান ওলালো হোটেলৰ পৰা, ওলাই পেলাই আমি এতিয়া গৈ আছো কেলিংপু। তাত আমাৰ কেলিংপং য়েছ নালাগে হ'ব এনেকে থাকে। তাৰপিছত তাত গৈ আছো, তাত আমি আজি ৰাতি থাকিম, তাৰপিছত কাইলৈ গোটেই দিনটো ঘূৰিম। ঘূৰাৰ পিছত ৰাতিলৈ আমি NJP যাম, NJP ট্ৰেইন আছে, তাৰপিছত আৰু ঘৰলৈ। मोमो के गर्छ मोमो छ चाउमिनहरू हुन्छ है होगा इधर खाली से उसको बनी पहले ये आता है ना, ये तो आता है, ये मैदा आता है। हाँ ये क्या क्या मतलब कैसे किया है इसे? इसको बेल के पहले इसको आटे को करना पड़ता है ना, वो देखिए हाँ आटा को नीचे रखा है और इसको अभी बेल के वो काट के छोटा छोटा ये लंबा लंबा पीस किया। अब इसको और छोटा करेगा भैया, इसको बाद उबालेगा। आटा में क्या क्या मिला? कुछ नहीं, जो जैसे कुछ आप भी नहीं रोटी खाते हैं ना वैसे ही है। अच्छा जो रोटी खाते हैं वैसे ही बनाना पड़ता है। और उसके बाद इसको छोटा छोटा पीस के रोटी जैसे ही उसको बेलना पड़ता है ना, उसको छोटे छोटे पीस में उबालता है। और उसके बाद चिकन का भैंस का क्या है वो सूप पे डाल के, जैसे हम लोग नूडल खाते हैं ना वैसे ही। अच्छा थुप्पा जैसे है ना, लेकिन इसको थुप्पा नहीं बोलते, इसको कौड़ी बोलते हैं। कौड़ी 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 ये अच्छा अलग अलग डिश है, यहाँ पे ये होममेड है। अच्छा अच्छा आप लोगों को क्या बताइए? मोमो चिकन मोमो चिकन मोमो एक प्लेट दो प्लेट मोमो খাবি না সবে? কি খাবা? জোৰকে ক, শুনা পোৱা নাই। আৰু মেগী খাবা? আৰু আজি পাৰ্টিটো দিবা ন? কি কিহৰ লগত? ওচৰলৈ আহা হা পিতাই ঐ মম লগাটো আহা হা। এইটো খৰচ তুমিয়ে দিম বুলি ভাবিছা নেকি? বেছি ভাল কথা হয় মোমো কেনানো কিনে পাঁচটা মমো, ভেজ দুটা ভেজ দুটা, চিকেন তিনিটা। হে আচ্ছা ঠিক আছে হ'ব। আজি আমাৰ আজি হীৰক জ্যোতি নাথে আজি আমাক পাৰ্টি খুৱাব। পাৰ্টি খোৱাৰ কাৰণটো হৈছে সি ফাৰ্ষ্ট ক্লাছ পাইছে, BA ফাৰ্ষ্ট ক্লাছ পাইছে। তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, লগতে সি আগলৈ আৰু আগবাঢ়ি যাব পাৰে সেইটোৱে বিচাৰোঁ। সকলোৱে আশীৰ্বাদ কৰিব তাক আগুৱাই যাবলৈ। তাৰপিছত আজি খাম আৰু ম'ম' আৰু মেগী। থেংক ইউ দেই, ধন্যবাদ ধন্যবাদ। से पन्ने जैसे ये दिल ने कोई गजल पाई, पहली बारिश इस ज़मीं पे इश्क ने बरसाई। हर नजर में ढूंढी जो थी तुझ में पाई वफा, जान मेरी बन गया तू
আছো তোমালোকে কিয় মোক ব্লগটো ষ্টাৰ্ট কৰিলে তেনেকৈ গ'ল কলিংপুৰত আছোঁ আজি আহিলোঁ অথনি কৈছিলোঁ মই গাড়ীত কৈছিলোঁ বাৰু তাৰপিছত আহি পেলাই আমি হোটেলত থাকিলোঁ থাকি পেলাই মানে আহি পোৱা অকণ দেৰি হ'ল কাৰণে আমি ওলাই নগ'লোঁ তাৰপিছত হোটেলত আহি ফ্ৰেছ হৈ মেলি তাৰপিছত আমাৰ হোটেলত মানে আজি মাংস আজি নিজে বনাইছোঁ এতিয়া বৰ্তমান বনাই আছোঁ নিজে বনাই খাম আৰু सॉरी याद ढाकी दिया हाँ ये भी है भैया यहाँ का और ये हमारा लोग है नाम क्या वैसे हाँ ये हमारा मेन मानू है PHO है हाँ ये हमारा मेन HDO PHO है PHO का मतलब আমার জুবিন দা এই জুবিন দা তুমি গান শুনি দিয়া এই দিন জ্বলে ৰাতি এয়া বনাইছোঁ চিকেন আমাৰ ষ্টাইলত অসমৰ ষ্টাইলত আলু নকৰিবা নালাগে ৰ'বা আৰু এইটো অঁ ঠিক আছে হ'ব মই হে এইটো সিহঁতৰ ষ্টাইলত এইটো মানে সিহঁতৰ নেপালী নে বেংগলী হা এইটো ষ্টাইলত সিহঁতে বনাই আছে আৰু এইটো ষ্টাইলত মই বনাই আছোঁ বুদ্ধ টেম্পল হয় ইয়াৰে কালিম্পঙৰ বহুত ধুনীয়া হয় এইটো হনুমান মন্দিৰ ঘৰত ৰাতিপুৱা যদি 3 কিলোমিটাৰমান দৌৰা ইয়াত এপাক দৌৰিলে হ'ল আমি নাইকিয়া হ'বলৈ বাকী নাই ইয়াত উঠিবলৈ দৌৰি পেলাই কোনে পাৰিব কেনেকুৱা লাগিছে ভাল লাগিছে হে মোৰ লাইটটো জ্বলি আছে নি বাৰু অঁ ক'ব নোৱাৰা হে ক'ব নোৱাৰা ভগৱান কৃষ্ণ 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 হয় এতিয়া আমি বৰ্তমান NJPৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ মানে আমি দাৰ্জিলিং ট্ৰিপটো ইমানতে সমাপ্ত কৰিলোঁ আমি বৰ্তমান এতিয়া ঘৰলৈ গৈ আছোঁ সকলো চাগে ভালে কুশলে আছে আৰু আমাৰ বাকী ৰাইজ হৈছে ইয়াত একেবাৰে কাইলৈ এতিয়া মানে আপোনাৰ 3টা বজাত আমি ট্ৰেইনত উঠিছোঁ পামগৈ আমি চাগে 8টা বা 9টামান বজাত গুৱাহাটী পামগৈ তাৰপিছত ঘৰলৈ যাম সকলোৱে ঘৰা ঘৰি যাব বহুত ভাল লাগিল বহুত এনজয় কৰিলোঁ ট্ৰিপটোত আহি পেলাই আৰু দাৰ্জিলিং আপোনালোকেও আহিব খুব ধুনীয়া জেগা খুব ধুনীয়া ঠাই ভাল পাব আপোনালোকে আহি পেলাই তাৰপিছত ভাল লাগিল সকলোবোৰ স্মৃতি হৈ ৰ'ব সকলোবোৰ বাকী আপোনালোকক লগ পাই থাকিম নতুন এটা ভিডিঅ' বা ব্লগৰ জৰিয়তে আকৌ আহিম আৰু এতিয়া কি ক'ম বাৰু মোৰ খালি অলপমান কষ্ট এটা হ'ল বাৰু মই আপোনালোকক দেখুৱাই আছোঁ এইটো মানে ষ্টেপৰ পৰা সৰুকৈ মই মানে মোচোকা খালোঁ সেইটো কাৰণে সৰুটোৰ অকণ এনেকুৱা হ'ল অলপ কষ্ট পালোঁ বাৰু ঠিক হৈ যাব 2-3 দিনত ঠিক হৈ যাব বাকী ট্ৰেইন চলি আছে আপোনালোকক আকৌ লগ পাম মোক এনেদৰে আগত
আগতে যেনেদৰে মোক মানে মৰম আশীৰ্বাদ দি আছিলে তেনেদৰে মোক আকৌ মৰম আশীৰ্বাদ কৰি যাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ সুপ্ৰভাত আৰু সুপ্ৰভাত আপোনালোকক দিলোঁ ধন্যবাদ